আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজিৰ ভিডিঅ'টোৰ মাজত যদিহে আপোনালোকৰ অলপো ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। ৰোজা মাহত ৰাতিপুৱা অলপ দেৰিকৈয়ে উঠা হয়, সেয়েহে তেখেতে মাছ ৰাখি বাথৰুমতে এনেকুৱাকৈ থৈ দিছে। মই উঠাৰ পিছত ডাঙৰ ল'ৰাটোৱে কৈছে আম্মা তেখেতে মাছ বাথৰুমতে থৈ দিছে। সেয়েহে মই বঠিলৈ ইয়াতে আহিলোঁ বাথৰুমতে মাছটো কাটি। এতিয়া পাকঘৰত নি ভালকৈ ধুই লৈছোঁ আৰু ভাবিছোঁ এতিয়াতো আৰু দিনত তৰকাৰী বনাব নালাগে, যিহেতু ৰোজা মাহ আমাৰ, আৰু বক্সত ভৰাই ফ্ৰিজতে থৈ দিলোঁ। এতিয়া আহিলোঁ ইফতাৰৰ ৰন্ধা বঢ়া কৰিবলৈ। আহিয়ে ৰুটি বনাওঁ বুলি প্ৰথমতে কেৰাহীত অলপ পানী লৈ তাত নিমখ দিলোঁ আৰু এতিয়া মই আটাখিনিও দি আছোঁ। এনেকুৱাকৈ ৰুটি বনালে ৰুটিখিনি খাবলৈ বৰ ভাল লাগে আৰু বহুতৰে ৰুটি খালে গেছ হয়, এনেকুৱাকৈ ৰুটি বনালে গেছো নহয় আৰু খাবলৈ বহুতেই ভাল লাগে। সেয়েহে মই ৰুটি এনেকৈয়ে বনাওঁ আৰু এয়া ভালকৈ পানীখিনি শুকোৱাৰ পিছত অলপ সময়ৰ কাৰণে ঢাকন এখন লগাই থৈ দিছিলোঁ, অলপ মুলম হ'বলৈ। আৰু এতিয়া এয়া অলপ ঠাণ্ডা হোৱাৰ পিছতে এনেকুৱাকৈ মুঠি লৈ আছোঁ। একেবাৰে বেছি ঠাণ্ডা হ'ব নালাগে, অলপ গৰম গৰম থাকোঁতে মুঠি ল'ব লাগে, তেতিয়াহে ভালকৈ মুঠি লোৱা হয়। এতিয়া ভালকৈ মুঠি লোৱা হৈ গৈছে। এনেকুৱাকৈ লাড়ু বনাই লৈ আছোঁ আৰু গোটেইখিনি ৰুটিও বনাই ল'লোঁ। আৰু আজি ভাবিলোঁ শাক অলপ আছে, এইখিনি বইল বনাই খাম, সেয়েহে এই খুতৰা শাকখিনি ওলাই লৈছোঁ। আৰু এইখিনি সিদিনাখন মায়ে দিয়া অলপ বনাই খাইছিলোঁ ভাজি, আৰু এইখিনি থৈ দিছিলোঁ পলিথিনতে বান্ধি। বহুত ধুনীয়া হৈ আছে আৰু মায়ে বহুত ধুনীয়াকৈ বাছি দিছিলে। উলিয়াই লৈ প্ৰথমতে ধুই ল'লোঁ। এইফালে এয়া চাউল অলপ ধুই লৈছোঁ ভাত বনাবলৈ, আৰু লগতে ৰুটিখিনিও বনাই লোৱা হৈ গৈছে। যোনে যি খাই থাকিব। ইফতাৰৰ অলপ আগতে আলহী এজন আহি ওলাইছেহি, আমাৰ মছজিদৰ জোনাব আছিলে আগতে। 5 বছৰ নে 6 বছৰ আগতে তেখেত গুচি গৈছিলে ঘৰলৈ আৰু এতিয়া ফুৰিবলৈ আহিছে। আহি ৰাস্তাতে আছিলে, তেখেত ঘৰত নাছিলে। তেখেত অহাৰ পিছতহে আহি কৈছে আজি তোমালোকৰ ইয়াত থাকিম। সেয়েহে মই খৰধৰকৈ ৰুটিখিনি এনেকুৱাকৈ ভাজি লৈ আছোঁ। আৰু এতিয়া ৰুটিখিনিতো অলপ তেল দি ভাজি আছোঁ, গোটেইখিনি ৰুটি এনেকুৱাকৈ ভাজি ল'ম। তেল দি ভাজিলে ৰুটিখিনি খাবলৈও ভাল লাগে। আৰু আলহী এজনো আহিছে, সেইকাৰণে শ্বৰ্টকাট এনেকৈ ৰুটিখিনিত মই তেল দি ভাজি ল'লোঁ। আৰু এইফালে এতিয়া বইল শাক বনাবলৈ কেৰাহী বহাই অলপ পানী দিলোঁ, অলপ নিমখ দিলোঁ, লগতে কেঁচা জলকীয়া আৰু পিঁয়াজ দিছোঁ। এতিয়া অলপ লৰাই দিলোঁ, পিঁয়াজখিনি ভাঙি দিছোঁ আৰু এতিয়া ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে। ভালকৈ উতলাৰ পিছত এয়া ঢাকনখন আঁতৰাই মই ডাঙৰ শুকান মাছ দি দিলোঁ। শুকান মাছেৰে এনেকুৱাকৈ বইল শাক বনাই খালে বৰ ভাল লাগে। অলপ জ্বলাও বেছি হ'ব লাগে, তেতিয়াহে ভাল লাগে। শুকান মাছখিনি ভালকৈ সিজাই লোৱাৰ পিছত এয়া শাকখিনিও দি দিছোঁ। আৰু শাকখিনি দিয়াৰ পিছত অলপ লৰাই দি আছোঁ। লৰাই দিয়াৰ পিছতে ঢাকনখন লগাই দিম অলপ সময়ৰ কাৰণে। আৰু এই ঢাকনখন লগাই দিলোঁ। অলপ পিছতে ঢাকনখন আঁতৰাই দিছোঁ, আকৌ অলপ লৰাই দি আছোঁ। ভালকৈ লৰাই দিয়া নাছিলোঁ প্ৰথমতে, সেয়েহে আকৌ এবাৰ ভালকৈ লৰাই দিলোঁ। আকৌ 2 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছিলোঁ আৰু এয়া 2 মিনিট পিছতে ঢাকনখন আঁতৰাই লৰাই দি আছোঁ আৰু সিজিছে নে নাই চাই ল'লোঁ। ধুনীয়াকৈ সিজি গৈছিলে আৰু ঢাকনখন লগাই গেছ বন্ধ কৰি দিলোঁ। এতিয়া ইফতাৰৰ সময়ো হৈ গৈছিলে। গোটেইখিনি বস্তু মই এনেকৈয়ে ৰেডি কৰি দিলোঁ। তেওঁলোকক বাহিৰা ৰুমত দি মই আৰু ডাঙৰ ল'ৰাটোৱে ইয়াতে খাই লৈছোঁ। আফনানো গৈছিলেগৈ তেওঁলোকৰ লগত খাবলৈ, আৰু আজিৰ আলহীক মই এনেকৈয়ে খোৱালোঁ। তাৰপিছতে এতিয়া 9টা মানেই বাজিছে ৰাতিৰ। বাহিৰত কোনোবা মানুহ আহিছিলে, তেখেতে ক'লে চাহ দিব লাগে, 3 কাপ নিমখ চাহ আৰু 4 কাপ মিঠা চাহ বনাই। এয়া মই চাহখিনি দি ল'লোঁ। ভাবিলোঁ এতিয়া চাহখিনি দিয়াৰ পিছতে চেহেৰীৰ কাৰণে কি বনাই লওঁ। সেয়েহে এইফালে মই বেঙেনা ওলাই লৈছোঁ, দালি আৰু এয়া মাছ ওলাই লৈছোঁ। এতিয়া কিনো কেনেকুৱা বনাওঁ তাকে ভাবি আছোঁ। জল্দি বনাই লওঁ, পিছত মই চেহেৰীৰ সময়ত দেখুৱাম কেনেকুৱা কি বনালোঁ। আৰু এতিয়া এয়া চেহেৰীৰ সময়ো হৈ গৈছে। প্ৰথমতে উঠিয়ে মই গোটেইখিনি বস্তু গৰম কৰি ল'লোঁ। ৰাতিয়ে যিহেতু মই বনাই থৈছিলোঁ আগৰাতি, আৰু এতিয়া গোটেইখিনি গৰম কৰি লৈছোঁ। বেঙেনা আৰু কাচকল ফ্ৰাই কৰিছিলোঁ, এইফালে মাছ বনাইছোঁ আৰু এয়া দালি বনাইছোঁ। দালিখিনিত বেছি পানী দিয়া নাই, অলপ ঘনকৈয়ে বনাইছোঁ। আৰু এইফালে গাখীৰ, কল আৰু খেজুৰ, এনেকৈয়ে মই আজিৰ চেহেৰী খোৱালোঁ আলহীক। আৰু তেওঁলোকক বাহিৰা ৰুমত দি মই আৰু ডাঙৰ ল'ৰাটোৱে পাকঘৰতে খালোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক যদিহে ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো ভাল লাগিলে বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ আহিম অন্য এটা ভিডিঅ' লৈ। আল্লাহ হাফিজ।